নমস্কাৰ টি লাইভৰ সমূহ দৰ্শকক এই মুহূৰ্তত দিবলৈ ওলাইছে বিগ ব্ৰেকিং নিউজ। সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত খাবলাবিটা দেখিবলৈ পোৱা গৈছে। বাৰণীৰ পানী পহুমৰা নদীৰ বাৰণীৰ পানীয়ে যথেষ্ট ভয়াৱহতাৰ সৃষ্টি কৰিছে। ইয়াত থকা কেইবাটাও পৰিয়াললৈ ভাবুকিৰ সৃষ্টি কৰি আনিছে। আমি পোনে পোনে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক প্ৰতিটো দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। চাওক কি পৰিস্থিতিৰ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যে খন্তেক সময়ৰ ভিতৰতে যেন এই কেইবাটাও পৰিয়াল যেন তছনছ হৈ পৰিব এনেকুৱা এটা লক্ষণ দেখা গৈছে। চাওক যে এই ভাটিপিনৰ পৰা যদি আমি উজান পিনে যদি আমি লক্ষ্য কৰোঁ দেখিবলৈ পোৱা গৈছে যে প্ৰায় 3 ফুট আপ ডাউন হৈ আছে এই পানী। মই এতিয়া উপস্থিত আছোঁ সৰুক্ষেত্ৰী সমষ্টিৰ খাবলাবিটা অঞ্চলত। এই খাবলাবিটা গাঁৱত দেখিবলৈ পোৱা গৈছে যে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে। মোৰ ওচৰত কেইজনমান স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ পৰা দুই এষাৰ কথা জানিব বিচাৰিছোঁ। দাদা, আপোনাৰ নামটো অকণমান ক'ব নেকি? মোৰ নাম ৰূপচান আলী। এই গাঁওখনৰ নাম? এই গাঁওখনৰ নাম হৈছে খাবলাবিটা। আচ্ছা, এই আচলতে ক'ৰ পৰা আহিল আৰু কিমান দিনৰ পৰা আহিছে? এইটো পানী আজি এক সপ্তাহ দিন ধৰি আহি আছে অলপ অলপ ভাঙি একদম বহুতখিনি ভাঙি গৈছে। এতিয়া আৰু তোমাৰ 2-4 ভাঙা বুলি কয়, সেই 2-4 ভাঙাৰ পৰা আহি এইখিনি মানুহৰ অনিষ্ট কৰিছে, বহুত ক্ষতিসাধন কৰিছে। ইতিমধ্যে এটা ঘৰ ইতিমধ্যে ঘৰ এটা আধাখিনি ভাঙি গৈছে। সেই ঘৰখিনি আমি ৰাইজে সকলোৱে মিলি উদ্ধাৰ কৰিছোঁ, কিন্তু সকলোখিনি উদ্ধাৰ কৰিব পৰা নাই। কিছুখিনি তাৰমানে তলত নামি গৈছে, পানীয়ে গুচাই লৈ গৈছে। এতিয়া তাৰমানে মানুহৰ বিৰাট অসুবিধা হৈ গৈছে। এইটো কোন নদীৰ পানী আহিছে আচলতে? এইটো আচলতে পহুমৰা নদীৰ পানী আহিছে। ইতিমধ্যে পানীটো বেলেগ ঠাইত কমিবলৈ ধৰিছে, কিন্তু ইয়াত এনেকুৱা ভয়ংকৰ পৰিস্থিতি কিয় সৃষ্টি হ'ল? এতিয়া তাৰমানে আমাৰ দক্ষিণ ফালে পানী অলপো নাই, কিন্তু উত্তৰ ফালে পানী তাৰমানে বহুত একদম মোটামুটি 4-5 মান আপ ডাউন হৈ আছে। গতিকে তাৰমানে এই মানুহৰ ফিচাৰীকেইটা ভাঙি একদম কৰি লৈ আহিছে। তো ইয়াত মাছৰ পোনাৰে আহিছিল বা মাছ ডাঙৰ বহুত মাছ আছিল, মাছখিনি তাৰমানে চব গুচি গৈছে। তো দেখিবলৈ পোৱা গৈছে যে এনেকুৱা বানপানী প্ৰতি বছৰে ক্ষতিসাধন কৰিব, কিয়নো পানীৰ ওলোৱাৰ কোনো ব্যৱস্থা নাই। তো চৰকাৰক আপুনি বা ইয়াৰ স্থানীয় জনপ্ৰতিনিধিসকলক কি আহ্বান জনাব? আমি জনপ্ৰতিনিধিৰ লগতে চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ ইফালে বহুত ডাঙৰ পুখুৰী দিছে। এই পুখুৰীৰ কাৰণে মানে ৰাস্তাত পানী ওলাব পৰা নাই। এই পানী নোলাৰ কাৰণে এনেকুৱা অসুবিধা হৈ পৰিছে। গতিকে চৰকাৰে যাতে আমাৰ এটা কালভাৰ্টৰ ব্যৱস্থা কৰি দিয়ে। কালভাৰ্টৰ ব্যৱস্থা কৰি দিলে কিজানি আমাৰ এই সমস্যাটো সমাধান নিশ্চয় হ'ব। হয়, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমি এনেকুৱা এটা ঠাইত উপস্থিত দিছোঁ য'ত মুহূৰ্তৰ ভিতৰত যেন ভাঙি ইয়াত তছনছ হৈ পৰিব। এইটো পৰিয়ালৰ কি অৱস্থা হৈছে চাওক। থকা ঘৰ যিটো, সেই থকা ঘৰটো ইতিমধ্যে বানপানীয়ে উঠাই লৈ গৈছে, আধাখিনি উঠাই লৈছে। এই পৰিয়ালৰ এইজনে হৈছে মুৰব্বী, তেখেতৰ চকুলো ওলাই আছে। আৰু এই পৰিয়ালৰ এজন সদস্য আছে, তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। কি হৈছে এই কেতিয়াৰ পৰা এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে? এইটো আজি ৰাতি 12টাৰ পৰা এনেকুৱা পৰিৱেশ হৈছে। পুখুৰী আছিল, পুখুৰীটো গৈছে আৰু ঘৰটো ভাঙি গৈছে। আৰু ধান আছিল, 3 ভেৰমান ধান আছিল, সেইটো গৈছে। পুখুৰীত মাছ আছিল? পুখুৰীত মাছ আছিল, পুখুৰীত বহুত মাছ আছিল। পুখুৰীত মিনিমাম 1-1.5 লাখ টকাৰ মাছ আছিল। পুখুৰীততো মাছ গেছে, সেইখিনি গৈছে। সেইখিনি গেছে। ঘৰটোতো ভাঙি গেছে, মানে একদম ভাঙি গেছে ঘৰটো। গছ গছনি যি আছিল চব ভাঙি গেছে। তো এতিয়া কি আহ্বান জনাব? এইটো বিধায়ক আৰু চৰকাৰক আহ্বান জনাইছোঁ যাতে ইফালে আহিকেনে চাই যায় বানপানীটো কেনেকুৱা বানপানী হৈছে, কেনেকুৱা পৰিস্থিতি হৈছে, সেইটো আহি চাই যায়। সেইটো আমি আহ্বান আগতে জনাইছোঁ। তাৰপিছতে এইটো আমাৰ ML আছে, সেইটো MLটো সাহায্য কৰিব, এইটো আমি জানো। আমাৰ ML বহুত মানে ৰাইজৰ কাৰণে কাম কৰে, বহুত ভাল কাম কৰে। মানে আমিও মানে MLৰ কাৰণে বহুত কষ্ট কৰিছোঁ। মানে এইটো MLৰ ওচৰত আহ্বান জনাইছোঁ।